হেল্ল' গাইজ, ৱেলকাম টু RB ব্লগ মিউজিক চেনেল। মই আপোনালোক আজি দেখুৱাম এখন ধুনীয়া নাৰ্চাৰী। নাৰ্চাৰীখন নাম হ'ল ABS নাৰ্চাৰী নিত্য বজাৰ। মই আপোনালোকক আজি গোটেইখিনি নাৰ্চাৰী দেখুৱাবলৈ চেষ্টা কৰিম। প্লিজ এণ্ড চাই থাকিব। মানি প্লান লৈ ল মানি প্লান লৈছ আচ্ছা ঠিক আছে। এই আমাৰ ধ্ৰুৱ দাই ফেমিলি লৈ মানি প্লান ল'ব আহিছে গছৰ পুলি। আহোঁ কৰোঁ আচ্ছা আহিব নোৱাৰোঁ। বঙাইগাঁৱত গৈছিলোঁ, এতিয়া সোমালোঁ। আচ্ছা ঠিক আছে। এইবিলাক নাম কি কয়? কেকটাছ বুলি কয়। আচ্ছা, এনেকৈ কেনেকুৱা ধৰণৰ এইবিলাক ৰুৱে বা কেনেকুৱা ধৰণৰ ইয়াক যতন কৰি ৰখা হয় কওকচোন অলপ। এইবিলাক মানে কক'বিট দি ৰুব লাগে। এইবিলাক বি আছে এইবিলাক। এতিয়া সেই নাৰিকলৰ যে এইটো নাৰিকলৰ যিবিলাক ছাল আছে, এই ছালটো মেচিনত গুড়া কৰি এইটো দিয়া হয়। আচ্ছা আচ্ছা ঠিক আছে। দাদা, আপোনালোকৰ এই নাৰ্চাৰীৰ পৰা কিমান দূৰৰ পৰা আহি কাষ্টমাৰ আহে ইয়ালৈ? এইফালে মেঘালয়ৰ পৰা মানুহ আহে, তাৰপিছত গোৱালপাৰা, এইফালে আপাৰৰ পৰা মানুহ আহি আছে, তাৰপিছত ধেমাজি, এইফালে মানে সকলো ঠাইৰ পৰা আহি আপোনাৰ ইয়াৰ পুলি লৈ যায় না? লৈ যায়। আপোনালোকে হ'লচেলাৰো দিয়ে নেকি? হ'লচেল দিয়ে, ৰিটেইল হ'লচেল চব আপোনালোকে বিক্ৰী কৰে। আৰু কিবা ফুল আহিব নেকি আপোনালোকৰ ইয়াত? নতুন আইটেম আহি আছে আৰু। সেইটো কেতিয়া আহিব? এইটো আৰু 10 দিনমান পিছত 10 দিনমান পিছত আহি নতুন আইটেম আহিব।
দাদা এই গছটোৰ নাম কি কয় এইটো এইটো অঁ এইটো পেপাৰ মিয়া, এইটো হোৱাইট মিক্স হ'ব। অঁ এইটোৰ আৰু চেম পেপাৰ মিয়া, এইটো আছে ব্ৰাউন কালাৰ আছে, ৰেড মিক্স হ'ব, এইটো হোৱাইট মিক্স, এইটো পেপাৰ মিয়া হয়। পেপাৰমিয়া গছ বুলি কয় এইটো পেপাৰ মিয়া প্লেন, এইটো আপোনাৰ ইনডোৰ হয়, ফুল ইনডোৰ। ইনডোৰত ৰাখে এইটো এইটো ঘৰৰ ভিতৰতে ৰাখিব লাগিব, বাহিৰত নহ'ব। আচ্ছা এইটো আপুনি পেকেটত আছে, আপুনি টাবত লগাব পাৰে, আচ্ছা অসুবিধা নাই। এইবিলাক টেনচন নাই। আচ্ছা এই গছটোৰ নাম কি বুলি কয় এইটো আপোনাৰ অৰ্কিড হয়, অৰ্কিড এটা ভেৰাইটি, এইটো অঁ। ডেনড্ৰবিয়াম বুলি কয়। অঁ এইটো অৰ্কিডততো বহুত কোৱালিটি থাকে, অঁ। এইটো এটা কোৱালিটি। এইটো আপোনাৰ ইয়াত চাপ ফুলিছে, অঁ এতিয়া কলি আহি আছে, এইবিলাক অঁ। ফুলিছে। এইটো এবাৰ ফুলাতে কমচে কম 2 মাহটো থাকি যাব, একো নষ্ট নহয়, বেয়া নহয়। আচ্ছা আচ্ছা এইটোৱে ডিমাণ্ড। এইটো এবাৰ এই গছটো এবাৰ যদি ফুল ফুটে 2 মাহলৈকে ই এনেকৈ পৰ্যন্ত থাকে আৰু এইটোক যদি এনেকুৱা আপুনি কাটি ৰাখি দিয়ে তথাপি 1 মাহ থাকি যাব, আচ্ছা আচ্ছা ফুলটো অনলি, একো নহয়, বেয়া নহয়। এইটো লাগিলে পাব।